নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই। যিহেতু নিয়ৰৰ স্কুল বন্ধ দিলে, গৰমৰ বন্ধ, সেইবাবে ভাবিলোঁ আমি অকণমান ফুৰি আহোঁ বুলি গুৱাহাটীলৈ বুলি গৈ আছোঁ। এতিয়া পালোহি আমি জখলাবন্ধা। ইয়াতে নামি কিবা এটা বোলো খাই লওঁ। কিবা মানে অন্য একো নাখাওঁ, চাহ অকণমানকে খাই ল'লোঁ। এইফালে চাওকচোন। আৰু যিহেতু আমি গুৱাহাটীলৈ আহিম বুলি বহুত দিনৰ পৰাই ভাবি আছিলোঁ বাৰু, গৰমৰ বন্ধ দিলে মানে যাম বুলি, সেইবাবে আহিলোঁ। চাওকচোন নিয়ৰৰ কিমান ফূৰ্তি, এইফালে চাওক, সি মানে চুপাৰবোৰ যে ইয়াত ৰাখে নহয়, সেইবোৰকে চাই আছে আৰু এবাৰ শুইছে উঠিছে গোটেই ৰাতিটো তেনেকৈ আহিলোঁ। এইফালে চাওক, আমি বৰ্তমান আহি পালোহি এইডোখৰ যোৰাবাট, খানাপাৰা পামগৈ আৰু। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। এয়া চাওকচোন ৰাতিপুৱাৰ দৃশ্য, গছ-গছনিবোৰ, আকাশখন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু দেখিবলৈ। আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰ মোক যেনেকৈ মৰম দিছিলে, তেনেকৈ এইটো ভিডিঅ'টো মৰম দিব বুলি আশা ৰাখিলোঁ। আচলতে কি হয়, ভিডিঅ'বোৰ দি থাকিলেহে দিবলৈ মন যায়। বহুত দিন ভিডিঅ' তেনেকৈ নবনালে ভিডিঅ'বোৰ দিবলৈ এলাহ লগা নিচিনা হয়। এতিয়াৰ পৰা ভাবিছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ' এটা দুটাকৈ দি থাকিম বুলি ভাবিছোঁ। এতিয়া পাই যাব আপোনালোকে ভিডিঅ', আপোনালোকে চাই যাব। এয়া আমি এতিয়া খানাপাৰা পালোহি, বাছৰ পৰা নামি ল'লোঁ। এইফালে নিয়ম এটা শুই আহিছিলে যে, ইয়াক উঠাই ল'লোঁ। তাৰপিছতে আমি যাম এতিয়া গণেশগুৰিত যিহেতু ভাইটি থাকে, মোৰ সৰু দেওৰ, তাৰ ৰুমতে সোমাই অকণমান ফ্ৰেছ হৈ ল'ম। তাৰ ৰুমত গৈ আপোনালোকক দেখাই থাকিম বাৰু, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। এডোখৰ অটত গৈ আছোঁ আমি। এতিয়া ভাইটিৰ ৰুম আহি পালোহি। আমি ইয়াৰ পৰা আহি মানে 5টা বাজিয়ে গ'ল। তাৰপিছতে খানাপাৰাৰ পৰা গণেশগুৰিলৈ বৰ বেছি দূৰ নহয় বাৰু। তাৰপিছতে এতিয়া গা পা ধুই ল'লোঁ, মূৰটো ধুই দিলোঁ। যিহেতু বাছত আহিলে অকণমান ভাল লাগি নাথাকে, সেইবাবে মূৰটো গধুৰ লাগি আছিলে, সেইবাবে মূৰটো ধুই ল'লোঁ। আৰু যিহেতু অলপ গৰমো পৰিছে দেই, আজি অলপ ৰ'দ ওলাইছে। তাৰপৰা ভাইটিয়ে কৈছে ইয়াতে ভাতটো খাই যাব, মাংস আনোগৈ বুলি। তাৰপিছত সি মাংস আনিবলৈ গ'ল। তাৰপৰা তাৰ ৰুমৰ অৱস্থা দেখিছে নহয়, একদম মানে লেতেৰা পেতেৰা হৈ আছে। যিহেতু ল'ৰা মানুহ জানেই আৰু কেনেকৈ থাকে, সেইবাবে অকণমান ৰুম চুমবোৰ ঠিক ঠাক কৰি মেলি দিলোঁ। তাৰপিছত এইফালে চাওকচোন, মাংস বনোৱাত লাগি আছোঁ। এইফালে লোকেল মুৰ্গী আনিলে। তাৰপিছতে ভাতটো খাই বৈ আমি লাহে ধীৰে ওলাই যাম আৰু। তাৰো যিহেতু ডিউটি আছে 11টাৰ পৰা, আমিও বৰ বেছি দেৰি নকৰোঁ। ভাত পানী খাই আমিও চিৰিয়াখানালৈ বুলি যাব লাগিব। এইফালে আমি যিহেতু ভাইটি গাড়ীখন আমি লৈ যামগৈ, নহ'লে ফুৰা চকা কৰিবলৈ অকণমান অসুবিধা হয়, সেইবাবে আমি তাৰ গাড়ীখন লৈ আমি চিৰিয়াখানা হৈছোঁ। এইফালে চাওক, আপোনালোকে ভিডিঅ'বোৰ চাই যাব। দেখাবলৈ চেষ্টা কৰিম, কিমানখিনি পাৰোঁ নাজানো বাৰু। এতিয়া আমি পালোহি চিৰিয়াখানা। এইফালে গাড়ীখন পাৰ্কিং কৰি ল'লে। তাৰপিছত টিকেট কাউণ্টাৰলৈ গৈ আছোঁ, যিহেতু টিকেট কাটি ল'ব লাগিব। টিকেট কিমান ল'ব বাৰু আপোনালোকক জনাই আছোঁ। আপোনালোকে বাৰু আহিছে নাই চিৰিয়াখানালৈ? যদি অহা নাই এবাৰ আহিব। ময়ো আগতে গুৱাহাটী আহিছোঁ, কিন্তু চিৰিয়াখানা তেনেকৈ অহা নাই, এবাৰ ফাৰ্ষ্ট টাইম হয়। খুব ধুনীয়া লাগিছে পৰিৱেশটো, চাওকচোন। এইফালে ওচৰতে কিন্তু এখন পাৰ্কো আছে দেই, আপোনালোকে সৰু বাচ্ছা আনিলে ধুনীয়াকৈ খেলাব পাৰিব। এয়া টিকেট কাটি ল'লোঁ। পাৰ পাৰ্চন 30 ৰুপিজকৈ লৈছে, আৰু চিলড্ৰেনৰ 11 ৰুপিজ নে কিবা এটা লৈছে। এইফালে চাওক, ইয়াৰ পৰিৱেশটো বহুত বেছি ধুনীয়া দেই, চবফালে সেউজীয়া। আপোনালোকক ইয়াৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ।
কেনেকৈ ওলমি আছে দেখিছা খেলি থাকে ইয়াত বৰটো খোলা আছে সিহঁতি উৰি মেলি নাযায় ন ইয়াতে থাকে নেকি এই আপোনালোকে দেখিছেনে চাওক এনেকৈ কিমান খোজকাঢ়ি থাকিবা কণা মচুৰি এইটো ঘৰিয়াল এইটো দেখিছানে এইটো 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 দেখিলানে আৰু ইয়াত কাছৰ আছে ইয়াত গোটেই এৰিয়াটো খোজকঢ়া সম্ভৱ নহয় যিহেতু ওখ চাপ জেগাবোৰ আৰু বহুত ডাঙৰ হয় এৰিয়াটো সেইবাবে আমাৰ ভুল হ'ল কি আমি সেইফালেদি খোজকাঢ়ি আহিলোঁ তাৰপিছত ইয়াত মানে এটা সুবিধা আছে যে ইয়াত ই ৰিক্সাবোৰ আছে ইয়াতে আপোনালোকে যাব পাৰে ইয়াত এক্সট্ৰাকৈ টিকেট লয় 50কৈ লয় ইয়াতে টিকেটটো কৰি পিনে আপোনালোকে ধুনীয়াকৈ ৰিক্সাত বহি পিনে আহিব পাৰে তাৰপিছত ষ্টেচন 1, 2 তেনেকৈ কৰি 7টা আছে আপোনালোকৰ ষ্টেচন আছে তাৰপিছতে আপোনালোকে 1 নম্বৰ ষ্টেচনত আপোনালোকে ৰাখি দিব 1 নম্বৰ ষ্টেচনত আপোনালোকে সৰ্পগৃহ তেনেকুৱা কিবাকিবি আছে বুলি কৈছে এনিমেলছ কি আছে চাওঁ বাৰু তেওঁলোকে তেনেকৈ কৈছে তাৰপিছত এয়া দেখিছে নহয় আমি সৰ্পগৃহলৈ আহি আছোঁ তাৰপিছত আকৌ মানে ইয়াত চাই হ'লে মানে আপোনালোকে তললৈ নামি যাব তাত 4-5খনমান আছে ই ৰিক্সা তাতে আপোনালোকে আকৌ উঠি যাব নেক্সট আকৌ এটা ষ্টেচনলৈ তেনেকৈ যাব পাৰিব তেনেকুৱা মানে আপোনালোকে গোটেইখন মানে ঘূৰি ফুৰি থকা ইমান সম্ভৱ নহয় হ'লেও মানে বহুত বেছি ভাগৰ লাগে সেইকাৰণে আমি তেনেকৈ কৈয়ে আমি টিকেট কাটি পিনে আহিলোঁ এইফালে চাওক সৰ্পগৃহলৈ আহিলোঁ তাৰপিছতে ইয়াত কিছুমান বিভিন্ন প্ৰজাতিত মানে সাপ আছে এইফালে ৰঙা দুমুখীয়া সাপ তেনেকুৱা টাইপৰ মানে আপোনালোকে চাই যাওকচোন বাৰু ভিডিঅ'টো কেইবাটাও আছে দেই ইয়াত বুজিছানে যোনটো মানে আপোনাৰ কাউণ্টাৰত টিকেট কাটিছে সেইটো উপৰিও আপোনালোকৰ ৰিক্সাৰ যোনটো তাত ঘূৰা ফুৰা কৰিব তাতো আপোনালোকৰ হাতত এটা এনেকৈ টিকেট বান্ধি দিব তাৰপিছত আপোনালোকে সেইটো টিকেটত মানে যিকোনো এখন ৰিক্সাত আপোনালোকে উঠি যাব পাৰে আৰু তাতে নমাই দিব আপোনালোকে আকৌ সেইটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে সেইডোখৰ জেগাত ৰখি দিলেই হ'ব আপোনালোকে টিকেটটো যিহেতু থাকিবই সেইবাবে আপোনালোকে যিকোনো এখন ৰিক্সাত উঠি যাব পাৰে এইফালে চাওক আপোনালোকে যিসকলে আহিছে সেইসকলে জানে বাৰু কিন্তু যিসকল অহা নাই সেইবাবেহে কৈছোঁ মানে সেইসকলৰ সুবিধাৰ বাবেহে কৈছোঁ এইফালে চাওঁ মোক খোজকাঢ়ি মানে অৱস্থা বেয়া যিহেতু ওপৰলৈ উঠি যাব লাগে আকৌ তললৈ নামি আহিব লাগে ৰিক্সাত যাওঁ যদিও মানে কিছুমান ঠাই মানে অকণমান ওখলে আছে তেনেকুৱা জেগাত মানে গুচি যাব লাগে আৰু বস্তুবোৰ দেখাও নাই নহয় সেইবাবে মানে চাবলৈ বুলি ওপৰলৈ কষ্ট কৰি মেলি হ'লেও আহিছোঁ চাওক মোৰ অৱস্থাটো দেখি আপোনালোকে বুজিব পাৰিছে চাগে গাইজ মানে ভালেই লাগিছে দেখি পিনে বহুত বেছি ভাগৰ লাগিছে আৰু ৰ'দটো চোকা যিহেতু মই একদম মানে য'তে পাওঁ তাতে বহি দিছোঁ আৰু তেনেকুৱা মানে পানীও পিয়াহ লাগিছে বটলটো থাকি আহিলে আৰু পানী ওচৰত মানে ইয়াত পাবলৈ নাই 6 নম্বৰ ষ্টেচনতহে আছে বোলে তাতে গৈ খাই ল'বলৈ লাগিব চাই মেলি আকৌ বেলেগ এটা ষ্টেচনলৈ যাব লাগে তেনেকৈ মানে চলি থাকে তেওঁলোকে এনেকুৱা এটা টিকেট দিছে
তাৰপিছত তাৰ পৰা আমি সৰ্পগৃহৰ পৰা আহি পিনে আমি ডাইৰেক্ট হেৰিয়া পালোঁহি নম্বৰ 4 ষ্টেচন তাৰ পালোঁহি। ষ্টেচন বাই ষ্টেচন তেনেকৈ লিখা থাকে, মই আপোনালোকক কৈছোঁৱে। ইয়াত আপোনালোকৰ হৰিণা আৰু গঁড় তেনেকৈ আছে। হৰিণা কিন্তু এটা বস্তু বহুত বেছি দুখ লাগিছে, ইয়াত থকা মানে জীৱ জন্তুবিলাকক খাদ্যবোৰ কেনেকৈ দিছে গম নাপাওঁ, কিন্তু মানে অৱস্থাটো দেখি বহুত বেছি বেয়া লাগিছে। একেবাৰে শুকাই খিনাই যোৱা নিচিনা মানে তেনেকুৱা লাগিছে। গঁড়টো চালোঁ, গঁড় এটাই দেখিলোঁ বাৰু দেই, আৰু আছে যদিও তেনেকৈ গম নাপাওঁ। তাৰপিছত হৰিণাবোৰ মানে কিবা বহুত ক্ষীণ ক্ষীণ নিচিনা তেনেকুৱা দেখিছে আৰু দেই। তেওঁলোকে ব্যৱস্থা কৰিব লাগে ভালকৈ খোৱা বোৱাৰ প্ৰতি, যিহেতু চৰকাৰৰ আণ্ডাৰতে থাকে নহয় জানো। এইফালে তাৰপিছত আমি এইফালে আহিলোঁ বেলেগ এটা ষ্টেচন। এইফালে আছে কেইবাটাও। আকৌ ইয়াত বেলেগ এটা জন্তু আছে, এইটো নামটো নীল গাই বুলি কয়। আজি ফাৰ্ষ্ট টাইম দেখিছোঁ এইটো নীল গাই। মই অকলে আহিয়ে মানে অৱস্থা বেয়া হৈ গৈছে। ল'ৰাটো মই লোৱাই নাই, কিন্তু দেউতাকে ল'ৰা লৈ মানে ইমান কষ্ট হৈছে, তেওঁহে মানে বেছি কষ্ট হৈছে মোতকৈ মানে। এইফালে চাওক, আমি আকৌ আহিলোঁ এইফালে। ইয়াত বাঘ আছে, নাহৰফুটুকী বাঘ, তাকে চাবলৈ আহিলোঁ। দেখিয়ে নাপালোঁ বাঘটো, চাগে শুই আছে যদিও ক'ৰবাত সোমাই আছে চাগে, দেখি নাপালোঁ। আকৌ আহিলোঁ বেলেগ এঠাইলৈ। মানে ইফালৰ পৰা সিফালে নামি মেলি একেবাৰে এনাৰ্জি শেষ হৈ গৈছেগৈ, কৈছোঁ নহয় আপোনালোকক। কি ক'ম, ভাষাৰে বুজাব পৰা নাই, ইমানেই বেছি ভাগৰ লাগিছে। সেইফালে চাওক, আকৌ লায়ন চাবলৈ আহিলোঁ। কিন্তু লায়নৰ মানে অৱস্থাটো দেখি এনেকুৱা লাগিছে যে সি খাবলৈ পোৱা নাই একেবাৰে। বুঢ়া হ'ল আৰু অৱশেষত 6 নম্বৰ ষ্টেচন পালোঁহি, আৰু এটা আছে, তাকে চাই মেলি চাবগৈ লাগিব। এডোখৰত অকণমান বহিছোঁ। আজি মানুহ দেখিছেনে কিমান ভিৰ, আৰু ইয়াত পানীৰ সুবিধাটো আছে। আপোনালোকে 1 লিটাৰত 20 টকা দি পিনে খাব লাগিব, আৰু আপোনালোকে নিজৰ যদি বটল থাকে তেতিয়া 1 লিটাৰত 5 টকা তেনেকৈ ভৰাই দিয়ে পানী। তাৰপিছতে আহিলোঁ আমি এইফালে জলহস্তী চাবলৈ। এইফালে চাওকচোন, প্ৰথমবাৰৰ বাবে দেখিছোঁ দেই মই। এইফালে 2টা আছে দেখিছে। তাৰপিছত এইফালে ওপৰলৈ যাওঁ, এইফালে কি আছে চাওঁগৈ। ব্লেক পেন্থাৰ এইটো লগ হ'ব নিদিয়ে ন। ইফাল সিফাল কৰোঁতে বহুত বেছি ভাগৰ লাগিছে। তাৰপিছত আহিলোঁ এইফালে বেটাক জুচ অকণমান খুৱাই লওঁ বুলি, সি টোপনি গ'ল। তাৰপিছতে উঠাই মেলি আকৌ লৈ আহিছোঁ। এতিয়া হ'ব নালাগে আৰু বোলো, আৰু শুই থাকিলে লৈ থাকিবলৈ দিগদাৰ হয়। এতিয়া শেষ হৈছেগৈ আৰু প্ৰায়। চিৰিয়াখানা আপোনালোকে গেটৰ সন্মুখতে এনেকুৱা ধৰণৰ দোকান পাব। এয়া চাওক, ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে মনৰ পচন্দৰ বস্তু লৈ যাব পাৰিব। তাৰপিছতে আমি আহিলোঁ চিৰিয়াখানাৰ পৰা ওলাই আহিলোঁ। এতিয়া ছায়েন্স মিউজিয়ামলৈ বুলি গৈ আছোঁ। কলাক্ষেত্ৰতো সোমোৱাৰ কথা আছিল, কিন্তু সময় নহ'বগৈ, আৰু এদিনতে চাই শেষ কৰিব নোৱাৰিমগৈ। মানে ইয়াতে বহুত টাইম হৈ গ'ল, 2টাই বাজিলে ইয়াত সোমাওঁ মানে। আৰু এতিয়া চাই লওঁ, চিৰিয়াখানাত পৰা আহি এতিয়া ছায়েন্স মিউজিয়ামলৈ বুলি গৈ আছোঁ। এতিয়া তাত কিমান দেৰি হয় এইটো ক'ব নোৱাৰিছোঁ, যিহেতু আমি আকৌ নগাঁৱলৈ গুচি আহিব লাগিব। নগাঁৱতো ফুৰিম অলপ, মৃত্যুঞ্জয় মন্দিৰ, বৰদোৱা তেনেকৈ যাম বুলি ভাবি থৈছোঁ, কি হয় আৰু। সেইবাবে গুৱাহাটীৰ পৰা আজি গুচি যাবগৈ লাগিব চিধা নগাঁৱলৈ। এতিয়া আমি ছায়েন্স মিউজিয়ামলৈ গৈ আছোঁ, আপোনালোকক দেখাম বাৰু তাতো। এয়া চাওকচোন, ফ্লাইঅভাৰবোৰ ইমান ধুনীয়া লাগিছে, আৰু আকাশখন দেখিছে নহয়, ইমান মৰম লাগিছে দেখিবলৈ। এয়া আমি আহি পাই গ'লোহি ছায়েন্স মিউজিয়াম। এইটো ছায়েন্স মিউজিয়ামৰ সন্মুখৰ ভাগ।
আৰু টিকেটটো যিহেতু কৰি ল'ব লাগিব, টিকেট কৰি লৈছোঁ। 45কৈ লৈছে ইয়াত। এতিয়া আমি সোমাই গৈ আছোঁ। কি দেখোঁ আপোনালোকক অলপ চেষ্টা কৰিম বাৰু দেখাবলৈ। কেনেকৈ কৰিছে ভিডিঅ' ফটো মাৰি লৈছোঁ দেই। এইফালে ধুনীয়াকৈ আপোনালোকে ইয়াত ফটো উঠিব পাৰিব। এইফালে দেখিছেনে? এইফালে পানী পৰি আছে, যিহেতু ইমান ধুনীয়া লাগিছে চাওকচোন। তাৰপিছতে আপোনালোকে এনেকৈ আহি এখন ক্লিন দেখি পাব। ভিতৰতো পাৰ্ক আছে, আপোনালোকে ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী খেলিব পাৰিব। আপোনালোকৰ নিজৰ শিশুসকলক লৈ আহিব পাৰি ইয়াতে টাইম স্পেণ্ড কৰিবৰ কাৰণে। এতিয়া নহয় এইবিলাক মাছ দিছা না তোমার? ইমান ধুনীয়া লাগিছে চোৱা দেখিবলৈ। কাৰ্ভ ফিছ Albino shark fish or shark. Hello. Ini dog. চিতল Mas apa? কান্দুলি মাছ। Ikan naik fish kandungi mas. Oscar fish. Erano Oscar fish. Wah, ini kholi mana? Ini datang kholi mana mas?
চাইডতে আৰু এখন পাৰ্ক আছে, এখন বাটাৰফ্লাই পাৰ্ক। চাওকচোন ইমান ধুনীয়া লাগিছে দৃশ্যটো। আপোনালোকে ধুনীয়াকৈ টাইম মানে স্পেণ্ড কৰিব পাৰিব আপোনালোকে ইয়ালৈ আহিলে। এইফালে চাওক, আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে চাগে কিমান ধুনীয়া পৰিৱেশটো চাওক। চবফালে গ্ৰীণ এণ্ড বহুত বেছি ধুনীয়া পৰিৱেশটো ইয়াৰ। এইফালে যাওঁচোন, তাতে এখন দলং দেখিছোঁ। ইয়াত কি কি আছেনো এইফালে চাওঁগৈ। তাৰপিছতে এইফালে ফটো কেইকপিমানো মাৰি ল'লোঁ দেই, ফটো মেইন নহয় জানো। তাৰপিছত আমি এইফালে গৈ আছোঁ, বাপেক পুতেকে আগত গৈ আছে। ঘৰততো প্ৰায় থকাই হয় নহয় জানো। অকণমান ফুৰা মেলা কৰিলে মনবোৰ ভাল লাগে, বাকী ল'ৰা ছোৱালীবোৰো অকণমান ভাল পায়, ফূৰ্তি পায়। সেইবাবে সিহঁতক মাজে সময়ে অকণমান খেলাবলৈ যদি লৈ আহোঁ বহুত বেছি ভাল লাগে, ফূৰ্তিও পায়। সেইটো চোৱা কেনেকুৱা দেখিছা নাই? পাৰ্কৰ পৰা আহি এয়া মিউজিয়ামৰ ভিতৰলৈ সোমাই আহিলে। মিউজিয়ামৰ সকলোখিনি বস্তু দেখুৱাটো যিহেতু সম্ভৱ নহয়, তাৰে কেইটামান ক্লিপ আছিলে ইয়াতে মই এড কৰি দিছোঁ। এতিয়া মিউজিয়ামৰ পৰা আমি ওলাই আহিলোঁ, কলাক্ষেত্ৰলৈ যোৱা নহ'লেগৈ। আৰু যিহেতু আমি গুৱাহাটীৰ ৰাতিপুৱাতে পালোঁহি, ৰাতিও তেনেকৈ হোৱা নহ'ল, টোপনি ক্ষতি, দিনটো ৰেষ্ট ল'বলৈও পোৱা নাই, সেইবাবে আমি নগাঁৱলৈ উভতি আহিলোঁ। ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এতিয়া আমি নগাঁও টাউন পালোঁহি, তেন্তে আজিলৈ আহিছোঁ, বাই বাই।